নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ আলোচনা কৰিম ভাৰতবৰ্ষৰ ইতিহাসৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। পোংগল কোনখন ৰাজ্যৰ উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডুৰ উৎসৱ। পাঞ্জাৱ কেশৰী কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীক কোৱা হয়। কোনখন আটাইতকৈ পুৰণি বেদ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঋগ্বেদ। প্ৰথম বিশ্বযুদ্ধ কিমান বছৰ চলিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 বছৰ প্ৰথম বিশ্বযুদ্ধ চলিছিল। ভাস্কো ডি গামাৰ ক'ৰ বাসিন্দা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰ্তুগালৰ বাসিন্দা আছিল। লৌহ পুৰুষ কোন মহাপুৰুষক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ পেটেলক কোৱা হয়। সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আম। ভাৰতত কিমানটা মুখ্য বন্দৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13টা বন্দৰ আছে। আমাৰ সৌৰজগতত পৃথিৱীৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৃতীয়। আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ মহাদেশ। পৃথিৱীত আমাৰ কিমানটা আশ্চৰ্য বস্তু আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7টা আশ্চৰ্য বস্তু আছে। জুলিয়াছ চিজাৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উইলিয়াম শেক্সপিয়েৰ। কোন গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথিৱীক। বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 28খন ৰাজ্য আছে। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল। দেশৰ প্ৰথম মহিলা IPS কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিৰণ বেদী। নবেল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাদাৰ টেৰেছা। এলেকাৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। ইংলিছ চেনেল সাঁতুৰি পাৰ হৈ যোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰতি সাহা। কোন বছৰত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জিকিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1983 চনত জিকিছিল। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টেপিজ। বৃদ্ধ সময়ত মানুহৰ হাড় কিয় দুৰ্বল হৈ পৰে? ইয়াৰ কাৰণটো হৈছে কেলছিয়ামৰ অভাৱৰ বাবে দুৰ্বল হৈ পৰে। উদ্ভিদৰ কোনটো অংশ হালধি উৎপন্ন হয়? কাণ্ডত উৎপন্ন হয়। আমাৰ শৰীৰত কোনটো ভিটামিন আটাইতকৈ তীব্ৰভাৱে প্ৰস্তুত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন ডি। ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰেলাৰ বিখ্যাত উৎসৱ। বিলাহীৰ ৰঙা ৰঙৰ কাৰণ কি?
লাইকোপেন বেক্টেৰিয়াৰ বাবে। সোণালী মন্দিৰ গল্ডেন টেম্পল কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱত অৱস্থিত। 1857 চনৰ বিপ্লৱত প্ৰথমে নিজকে ত্যাগ কৰা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংগল পাণ্ডে আছিল। ভাৰতৰ প্ৰথম মহিলা মোগল শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজিয়া চুলতান ভাৰতৰ প্ৰথম মহিলা মোগল শাসক আছিল। শিখসকলৰ মুখ্য উৎসৱ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৈশালী। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণ মিছন। ভাস্কো ডি গামাৰ ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1498 চনত আহিছিল। আন্তৰ্জাতিক মহিলা দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 মাৰ্চ তাৰিখে উদযাপন কৰা হয়। হাৱা মহল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়পুৰত অৱস্থিত। মহাভাৰতৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেদ ব্যাস মহাভাৰতৰ লেখক। বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 মে তাৰিখে উদযাপন কৰা হয়। নেতাজী কোন মহাপুৰুষক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসুক কোৱা হয়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। কাক ৰাষ্ট্ৰৰ পিতৃ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীক ৰাষ্ট্ৰৰ পিতৃ বুলি কোৱা হয়। আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8টা গ্ৰহ আছে। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।